হ্যাঁ নিলা নতুন পেন নতুন পেন ৰছীকেইডালটো ভিতৰত ভৰাই ল নহয় ভিতৰত ভালে যদি ভিতৰত থকাতে ফাঁচি লৈ লয় পাগলটো নমস্কাৰ বন্ধুসকল, কি খবৰ? আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই জমনি যে চাই আপুনিও হাঁহি ৰখাব নোৱাৰিব। তেন্তে ব'লক বেছি সময় পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। কণ্ট্ৰলৰ চাউল দেখি ভিকাৰীজনে কি ক'লে চাওকচোন। ঘৰত কোনোবা আছেনে? আছোঁ। কণ্ট্ৰলৰ চাউলহে দিছে, বাচমতি চাউল নাই নেকি? বিয়া পতাৰ পিছত মোৰ বন্ধুৰ অৱস্থা এনেকুৱা হৈছে। এখন ধুই কিনে কাপোৰ ধুবা আছে আৰু ভাতো বনাবা আছে, গম পাইছা? এই দাদাজনে ভিকাৰীজনক কি দিয়াৰ কথা ক'লে চাওকচোন। দিয়ক দাদা কিবা এটা পৃথিৱীৰ যিমান যি বস্তু আছে সকলো আপোনাই হ'ব দিয়ক দিলো আজিৰ পৰা গোটেই অসমখনতো অসম কি তোৰ বাপেৰৰ নি তই যে জাকে তাকে দি ফুৰিছ যে তেনেহ'লে পৃথিৱীখনতো বাপেৰৰ নে কি তই যে 10-20 টকাত জাকে তাকে বিলাই ফুৰিছ এইজনক ডক্টৰে কি ক'লে চাওকচোন। তইতো কালি মেডিকেল গৈছিলি, ডাক্তৰে কি ক'লে? ডাক্তৰে কিডনী ফেইল হ'ল বুলি কৈছে কেলা পেটৰ ভিতৰতে স্কুল থাকে নি? ভূমিটোতো ক'ৰবাত যদি জেং হয় তেতিয়া বাপেকে এওঁক কি ক'বলৈ কৈছিল চাওকচোন। পাপাই মোক ঠিকেই কৈছিলে, যদি কেতিয়াবা জেং চেং হয় ডাইৰেক্ট ক্ষমা খুজি ল'বি। গাঁৱৰ মানুহে নীলদাৰ কথা কি গম পালে এইটো চাওক। পথাৰপা ঘৰলে ধান আনি আছো কোনো গম নাপাইছে এমাহ মানৰ আগতে ছোৱালীজনী আনিছিলো গোটেই গাঁওখনে গম পাই গৈছে গাৰ্লফ্ৰেণ্ডে পাৰ্থক কিয় এৰি গ'ল চাওকচোন। তাই মোৰ চেহেৰা দেখি মোক এৰি থৈ গৈছিলে, তাই যদি মোৰ হেৰি দেখিলেহেঁতেন কেতিয়াও এৰি থৈ নাযায়। হেৰি মানে বেংক বেলেঞ্চ বহুত টকা ঘৰ লওঁ মই। পাৰ্থৰ হৃদয় ভঙাক লৈ হেণ্ডিকে কি বুলি সান্তনা দিলে চাওকচোন। আৰে ভাই তই প্ৰেমত ধক্কা খালি কি হ'ল? আকৌ এবাৰ প্ৰেম কৰ, তই বাৰ বাৰ প্ৰেম কৰ, কাৰণ তোৰ হৃদয়হে ভাঙিছে, এই চুচুগুটি নাই ভঙা নহয়। বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটাৰ ভিডিঅ' এতিয়া, তেতিয়ালৈকে বাই বাই।